খিচিৰি বনাবলৈ বুলি চাউল আৰু দালি আলু ধুনীয়াকৈ ধুই কৰি লৈ ল'লোঁ। তাৰপিছত কেনেকৈ বনালোঁ কি কৰিলোঁ নেদেখুৱালোঁ, মানে ডাইৰেক্ট বনাই হৈ গ'ল। মই খিচিৰিটো খাই ল'লোঁ। তাৰপাছত আকৌ এইফালে আমাৰ ভাতকেৰেলা গছ, ধুন্দুলি গছ, এইবাৰ মানে শাক পাচলি বাৰীত বহুত হৈছে দেই, কিনি নাখাওঁ ক'লেও হৈ যায়। মানে সকলোখিনিয়ে আছে আৰু ৰঙালাও আগ, মেষ্টা টেঙা, তাৰপাছত ধুন্দুলি, লেচেৰীমাহ, তিয়হ আৰু এনেকৈ আছে আৰু বহুত কেইবিধ। তাৰপাছত ইফালে আমটো চাওকচোন, একদম আমটো মানে লাৰিহে চাইছিলোঁ, লগতে মানে সৰিয়ে পৰে, একদম পৰি মানে আঠা পৰিল গাত এইটো। তাৰপাছত আমৰ আঠাটো বহুত বেয়া দেই, এনেকৈ কেতিয়াও কৰি নাচাব, একদম গাতে পৰি মানে বহুতখিনি বিয়পি গৈ ঘাঁহ হোৱাৰ নিচিনা হৈছিল। মলম চলম দি বৰ্তমান ভাল হ'ল। ভিডিঅ'টো মানে কৰি থৈ দিয়া দিন হ'ল দেই, আপলোড দিয়াতহে দেৰি হৈছে। এয়া কলগছ মানে সাৰ ফালিবলৈ বুলি আৰু সাৰ আনি লোৱা হৈছিল, কিন্তু এখেতে মানে এয়া আনিব তাৰপাছত খাৰখিনি বৰ্তমান মানে ফালিব পৰা নাই, মাতটো গমেই পাইছে, চৰ্দি তৰ্দি কাহ চাহ লাগি অৱস্থা নোহোৱা হৈ আছে, মানে একে কাহ চৰ্দি জ্বৰ। তাৰপাছত আৰু বৰষুণো পৰি আছে, যিহেতু কষ্টখিনি এনেই গৈছে। আনি আছে তেওঁ মানে সাৰ ফালিব বুলি ভাবিছিলোঁ, আৰু ৰ'দটো ধুনীয়াকৈ দি আছে যিহেতু। এই চাওকচোন ইমান ধুনীয়া শুকান হৈ আছিল, কিন্তু এতিয়া বতৰটো দেখুৱাম বাৰু কেনেকুৱা হৈ আছে। ভাতকেৰেলা কাটিবলৈ বুলি মই আহি গ'লোঁ। দেখাই কেমেৰা ধৰিছে দেই, ইমান ভালকৈ নাজানে তাইকে কেমেৰাটো ক'ত থওঁ ক'ত নথওঁ, মানে কোনোবাই ধৰি দিলে পূৰাকৈ দেখে আৰু নিজে ধৰি ল'লেতো গম পায় আৰু আধা আধি আৰু ভালকৈ সুবিধা নহয়। চবটো ভাঙি ভাঙি আছে একদম, মানে কি ক'ব, এইখিনি সময়ত সকলোৰে এনেকুৱা হৈ থাকে প্ৰায়ভাগে দেই, ঠাণ্ডা গৰমৰ মাজত জ্বৰ চৰ্দিটো মানে বেছিকৈ হয়। আৰু সেয়া ভাতকেৰেলা ছিঙি ল'লোঁ দেই মই। নতুন শাক পাচলি খাব সোৱাদ কিমান লাগে হয়নে, নতুন চব্জি যিকোনো হ'লেও বহুত মিঠা লাগে। আৰু এয়া চীনা হাঁহ পোৱালিকেইটা ওলাইছিল মানে, এতিয়া কিন্তু ডাঙৰ ডাঙৰ হৈছে, দানা খুৱাই আছোঁ যিহেতু। দুটাহে আছিলে, মাকজনী মৰি থাকিল পাতি হাঁহতে উমনি দিয়া। তাৰপাছত সেই জ্বৰ হৈ থকা বাবে ৰুটি খাম বুলি ওলাইছিলোঁ, মানে এতিয়ালৈকে বৰ্তমান হৈয়ে আছে। ভিডিঅ'টো দেৰি হোৱাৰ কাৰণে বেয়া নাপাব দেই, বহুত দিনতে হেৰি কৰি থৈ দিয়া, কিবা এটা মানে অসুবিধাৰ কাৰণে ভিডিঅ'টো দিব পৰা নাছিলোঁ, ক'ম বাৰু মই পিছত। এতিয়া এই ৰুটিৰ লগত খাব মানে চৰাই মাংসৰ জোল বনাই লৈছিলোঁ। সৰু কুকুৰা পোৱালি এনেকৈ মুৰ্গীৰ জাল খালে বোলে ভাল হয়, সেইকাৰণে জালুক জলকীয়া খুবকৈ দি মানে ৰুটিকে খাওঁ বোলো। তথাপিওচোন ভালেই নহ'লে খাই বৈ এনেই আৰু কিছুমানৰ চাগে ভাল হয়, মোৰ ক্ষেত্ৰত মানে ভাল নহ'ল। মই খাই বৈ ল'লোঁ কেতিয়াবা, মানে এতিয়ালৈকে ভালেই হোৱা নাই দেখোন, টেবলেট চেবলেট খাই আছোঁ। ভাল মানে বনাই কৰি ৰেডি, মানে চৰাইটো মানে মুৰ্গীটো ইমান ডাঙৰ নাছিল, 1 পোৱামান হয় আৰু এনেকুৱা খালে বোলে শক্তিও পায়। তাৰপাছত আকৌ ভালো হয়, দেউতাক আৰু ছোৱালী চাওঁচোন, বাপেক জীয়েক মানে পৰিলে মোবাইলত ব্যস্ত, আৰু এইটো ছাগলী